নহয় ডিগ্ৰীটো অৰিজিনেল কিন্তু তাৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ মাজত পাৰ্থক্য আছে আমি নম্বৰ কম দিওঁ তেওঁলোকে উদাৰভাৱে দিয়ে কাৰণ এইবিলাক প্ৰাইভেট ইনষ্টিটিউট বাট ৰিকগনাইজ বাই NCT ভুৱা শব্দটো ব্যৱহাৰ কৰা ঠিক নহয় কিন্তু শিক্ষাৰ এটা পাৰ্থক্য আছে কাৰণ সেইবিলাক মেইনলি ফ্ৰম প্ৰাইভেট ইনষ্টিটিউট ৰিকগনাইজ বাই NCT অভিযান কেনেকৈ চলাব সেইটোতো দেশৰ আইনৰ বিৰুদ্ধে হ'ব কিন্তু বেলেগ বেলেগ আছে ভুৱা ডিগ্ৰী কিন্তু BEd ডিগ্ৰী সকলো ভুৱা নহয় এইটো ক'লে ভুল কৰা হ'ব কিন্তু কিছুমানে যেনেকুৱা BEd ডিগ্ৰী লৈছে ইফালে স্কুলতো দৰমহা লৈ আছে বা পঢ়ি আছে কলেজত পঢ়ি আছে অথচ BEd ডিগ্ৰী লৈছে কিন্তু BEd ইজ এ ফুল টাইম কোৰ্চ ছুটি নহ'লে BEd পঢ়িব নোৱাৰি গতিকে তেনেকুৱা কিছুমান কাৰিকৰী কথা আছে শিক্ষা বিভাগে চাই আছে এতিয়া আৰম্ভ কৰিম স্কিম কোনোবাদিন কেবিনেটত পাই যাব এইবাৰো পাব বিনামূলীয়া মোৰ মতে পাব আমি কোনো চেঞ্জ কৰা নাই যদি কিবা দিবতো যদি দিয়া নাই তেওঁলোকক মই সুধিম কিন্তু মই জানাততো ফ্ৰী আছে যে যাৰ 2 লাখ